হেল্ল' বন্ধুসকল, আজিৰ মোৰ এই ভিডিঅ'ত মই আজি আপোনালোকক ক'ম যে কেনেকৈ আপুনি আপোনাৰ মোবাইলত অসমীয়া লিখিব পাৰিব। আৰু তাৰ কাৰণে আপোনাক কোনো ছফ্টৱেৰ ডাউনলোড কৰিব নালাগে। আপুনি হয়তো মোবাইলত অসমীয়া লিখাৰ বাবে বহুত ছফ্টৱেৰ ডাউনলোড কৰিছিল, কিন্তু আচলতে ছফ্টৱেৰ একো ডাউনলোড কৰিব নোৱাৰে। আপুনি আপোনাৰ নিজৰ মোবাইলত কীবৰ্ডত গৈ এনেই অসমীয়া লিখিব পাৰিব। তো কেনেকৈ লিখিব পাৰিব চাওঁ আহক। তাৰ কাৰণে আপুনি কি কৰিব, ধৰি লওক মই ফেচবুকত এটা অসমীয়াত কিবা লিখি পোষ্ট কৰিম। তাৰ কাৰণে আপুনি ফেচবুকটো অ'পেন কৰিব। মই ফেচবুক লাইট ইউজ কৰোঁ, আপুনি কি ইউজ কৰে মই নাজানো। আপুনি ফেচবুক অ'পেন কৰি দিব। তাৰপিছত ইয়াত দেখিছে, ইয়াত কিবা লিখক পোষ্ট, ইয়াত চাওক ইংলিছত আছে। তাৰপিছত আপুনি ইয়াত যিটো ছেটিংছ দেখিছে, আপোনাৰ কীবৰ্ডৰ ছেটিংছত যাব। আপুনি ছেটিংছত গৈ লেংগুৱেজ বুলি এটা অপশ্যন পাব। আপোনাৰ বেলেগ মোবাইল হ'ব পাৰে, কিন্তু ছেটিংছটো একেই হয়। আপুনি ছেটিংছত যাব, ছেটিংছত গৈ এড লেংগুৱেজ কৰিব। এড লেংগুৱেজত গ'লে আপুনি দেখিব ইয়াত বহুত ভাষা আছে, বহুত ভাষা আছে ইয়াত। তাতে আপুনি অসমীয়াটো চিলেক্ট কৰি ল'লেই হ'ল। মোৰ মোবাইলত অসমীয়াটো ইয়াতে আছিল, কিন্তু ডাউনলোড কৰিব লাগে। মই ডাউনলোড কৰি লৈছোঁ আগতে। যেনেকুৱা এইবোৰ ভাষা আছে মোৰ ইয়াত, এইবোৰ ডাউনলোড কৰিব লাগিব মোক, এভেইলেবল লেংগুৱেজ। তো আপুনি ডাউনলোড কৰিব, বেছি MB নহয়, KBহে কিমান বা। অসমীয়া মই এড কৰিছোঁৱে অলৰেডি। এতিয়া মোৰ বাংলা, নেপালী, চাওক অনলি ইংলিছ ভাষা এটা। তাত আপুনি ইয়াত ছেটিংছত যাওক, ছেটিংছত গৈ লেংগুৱেজ এড কৰক। এড কৰিলে তাত আপুনি দেখিব যে মই কি কৰিম, অসমীয়া এড কৰিলোঁ আৰু মই বেক কৰি আহিলোঁ। বেক কৰাৰ পিছত আপুনি আপোনাৰ কীবৰ্ডত নিচত দেখিছে, এইটো ভালকৈ চাওক, তলত ইংলিছ লেখাটো আছে। তাত আপুনি চুৱাইপ কৰিলে দেখিব যে অসমীয়া আহি গৈছে। ইফালে চুৱাইপ কৰিলে আপুনি যিকোনো এফালে চুৱাইপ কৰিব পাৰে, লেফ্ট বা ৰাইট ছাইডত চুৱাইপ কৰিব পাৰে। অসমীয়া। তো এনেকৈ আপুনি অসমীয়া লিখিব পাৰে। অসমীয়া কেনেকৈ অসমীয়া কেনেকৈ লিখিব পাৰি ফেচবুকত। চাওক বন্ধুসকল, কিমান সুবিধা। আৰু আচল কথাটো হ'ল কি, ফেচবুকত ধৰি লওক মই পোষ্ট যুক্তাক্ষৰ কেনেকৈ লিখিব, এইটোৱে আচল কথা। তাৰ কাৰণে আপুনি কি কৰিব, ধৰি লওক মই কি লিখিম, প্ৰমাণ লিখিম। মই প্ৰমাণ, এইটো তাৰপিছত ইয়াত আপুনি প্লাছ চিনটো দেখিছে, এইটো ভালকৈ চাওক মই কি লিখিছোঁ, প্ৰধান হৈ গৈছে। এইবাৰ কি লিখিম মই, পোষ্ট, তাৰপিছত আপুনি কি কৰিব, এইটো চাওক, পোষ্ট। তো আপুনি নিশ্চয় গম পাইছে যুক্তাক্ষৰ কেনেকৈ লিখিব পাৰি। তো মোৰ আজিৰ ভিডিঅ'টো এই আছিল। তো ভিডিঅ' দেখাৰ বাবে ধন্যবাদ। যদি মোৰ এই ভিডিঅ'টো আপোনাক ভাল লাগিছে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। মই এনেকুৱা আৰু নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহি থাকিম। তো আজিলৈ ইমানেই, বাই।